নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছেনে? মই ভালে আছোঁ। আজি হ'ল সৰস্বতী পূজা আৰু সেইকাৰণে মই ওচৰতে যিখন স্কুলত সৰুতে পঢ়িছিলোঁ সেইখন স্কুলত আহিলোঁ সৰস্বতী পূজা কৰিব। আৰু আহি পেলাই বঢ়িয়াকৈ দেখা পালোঁ মানুহবিলাক পুৰা কাম বনবিলাক কৰি আছে, আলু চালু কাটি আছে। মই বাৰু অলপ কাম বন কৰিলোঁ আৰু এইগিলা আমাৰ নয়নদাই পুৰা কামত ব্যস্ত, কাৰণ সৰস্বতী পূজাখন ব্যৱহাৰ কৰিব লাগিব। আৰু মই ঘৰত আহি গাটো ধুই ল'লোঁ আৰু ধুই লৈ মোৰ এইটো ড্ৰেছ কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। আৰু ভাবিলোঁ এটা ৰিলছে বনাই দিওঁ, সেইবুলি এটা ৰিলছ বনাব চাওকচোন। পালন কৰিম নে ভেলেণ্টাইন ডেহে পালন কৰিম, দুটানো একেলগে কৰিব লাগে নে? কি কৰিম মই এতিয়া ভাবি পোৱা নাই। আপোনালোকে কি কৈছে হয় গাইছ? আৰু ৰিলছটো কেনে পালে জনাব। আৰু মই এতিয়া আহি আছোঁ দিব্যৰ লগত ডেমনে আমাৰ ডিগ্ৰী কলেজ, যিখন মই বৰ্তমান পঢ়ি আছোঁ। আৰু আহিলে এই গাৰ্লছত বা কি ধুনীয়া সৰস্বতী, এইবিলাক দেখিয়ে ভাল লাগে। আৰু এইবিলাক হ'ল আমাৰ ডিগ্ৰী কলেজৰ সৰস্বতী, আৰু এনেকৈ চাই যাই আছোঁ। আৰু ফাইনেলি আমাৰ আপোন কলেজখন, যিখনত মই বৰ্তমান পঢ়িছোঁ ডিগ্ৰী ডেমনে কলেজ, আহি পালোঁ। আৰু ইয়াৰ গেটখন ইমান ধুনীয়াকৈ বনাইছে, আগতে ইমান ধুনীয়া নাছিল, এতিয়া কিন্তু বঢ়িয়াকৈ বনাইছে, বৰ ধুনীয়া লাগিছে। আৰু এইটো মোৰ কলেজত, আৰু ইহঁতে কিবা ফটো উঠাত ব্যস্ত, এইকেইটা মোৰ লগত একেলগে পঢ়া লোক। বহুত দিন কলেজত অহা নাই, কাৰণে লগো পোৱা নাই। এখন জুনিয়ৰ কলেজতো আহিলোঁ। আৰু ইহঁতে বোলে মোৰ ব্লগত উঠে কেনে হাই হাই